লগৰজনীৰ ঘৰৰ পৰাই আজি মোৰ মিনি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। তাৰপিছত তাই সেয়া ভনীকক লৈ আছিলে, ভাবিলোঁ ময়ো অকণমান লওঁ। তাৰপৰা তাইক লৈ পেলাই ৰ'দতে অকণমান ৰখি দিলোঁ। তাই টোপনিয়ে গুচি গ'লগৈ। এইফালে তাইৰ ভাগিনটো আহি মোৰ লগত লাগি আছেহি, তাকো বোলে কোচত ল'ব লাগে। কালি আমাৰ খেল আছিলে, খেলৰ পৰা অহাত বহুত দেৰি হোৱাৰ বাবে মই মোৰ লগৰজনীৰ ঘৰতে থাকি দিলোঁ। এইফালে ভাগিনটোক লাগি আছে, তাক বোলে পিঠিত উঠাব লাগে, সেইবাবে অকণমান তাক পিঠিত উঠাই দিলোঁ। তাৰপিছতে লগৰজনীয়ে এইফালে মাংস বনাবলৈ লাগিছে। চিনি পাইছেনে বাৰু কিহৰ মাংস? তাই বোলে আজি মোক নিজেই মাংস বনাই খুৱাব, আৰু আজিলৈকে মই মানে গাহৰি মাংস খোৱা নাই, সেইবাবে তাই ক'লে মই তোমাক পুৰি পেলাই বনাম। এইফালে আমাৰ মাংস ৰেডি হৈ গ'ল। তাৰপিছত ভাত খাই কৰি আমি তেহেঁতৰ পাছফালে থকা বাগানৰ ফালে অকণমান ওলাই আহিলোঁ। বহুত দূৰলৈকে বাগান আছে, আমি নগ'লোগৈ একেবাৰে আঁতৰলৈকে, ভয়ো লাগে বাঘ চাঘ ওলাই বুলি। আজিলৈ ভিডিঅ'টো ইমানে, আকৌ লগ পাম, বাই বাই।